আহিলে কলতলত দাদা নামিছে 101জন বন্ধু আহে খাচী মাংস খাবলৈ বন্ধুসকলক আদৰে নমস্কাৰ আপোনালোকক স্বাগতম জনাইছো অসম বাৰ্তা চেনেলৰ অন্য এটা ভিডিঅ'লৈ বন্ধু বান্ধৱীসকল আজি আমাৰ লগত আকৌ আছে তামুলিদা পোনপ্ৰথমে আপোনাৰ ভাল নাম বয়স আৰু আপোনাৰ ঘৰ ক'ত মোৰ ঘৰ নয়াল ঢেকিয়াজুলি কণঘাট মই তিতাবৰ তাৰপিছতে মই তিতাবৰ মোৰ এলেকাত তিতাবৰ আপোনাৰ ভাল নাম ভাল প্ৰবীণ তামুলী বৰ্তমান বয়স মোৰ এতিয়া 35 আপোনাক কোনটো কথাই দুখ দিয়ে আৰু কোনটো কথাই বেছি সুখ দিয়ে মই খুব ৰং ধেমালি আৰু খুখুজীয়া কথা কৈ খুব ভাল পাওঁ সেইবিলাকে মোক খুব ভালেই কৰিছে আৰু বহুত দৰ্শকে মোক সন্মানো কৰিছে কিন্তু তাৰ মাজতে মোক এটা কথাই দুখ পালোঁ কি মই জীৱনত শিক্ষাবিদ্যা লাইনটোত মই ল'ব নোৱাৰিলোঁ এই কথাটোত মই অকণমান জনপ্ৰিয় হ'ব পৰা নাই কিছুমান মানুহক সহায় লৈ কাম কৰিবলগীয়া আছে এই কথাটোত মই অকণমান দুখ পাই আছোঁ হয় আপুনি মানুহজন ইমান ৰসাল কিয় কেনেকৈ আচলতে ৰসাল মানে কি মই ফূৰ্তিত থাকোঁ ফূৰ্তি মই কৰি ভাল পালোঁ তাৰপিছতে মই ইডিট কি বস্তু মই জনা নাছিলোঁ আৰু বা ফেচবুক কি বস্তু মই জনা নাছিলোঁ মোবাইল মই কোনো টিপিয়ে নাপাইছিলোঁ কিন্তু মোৰ বন্ধু এজন লগ পাই মই ইডিবত দুআষাৰ কথা কৈ মই জনপ্ৰিয় হৈ গৈছিলোঁ কিন্তু কোৱালিফিকেশ্যন নথকাকৈ আপুনি ইমান জনপ্ৰিয় ইয়াৰ আঁৰৰ ৰহস্য মই কিছুমান ছোৱালী ফোন বা কিছুমান ৰাইজৰ সতৰ্কৰ ফোন কিছুমান মানে মিটিং মাটাঙৰ কিছুমান ৰসাল কথাৰে মই মানুহক মনোৰঞ্জন দিব পাৰিছিলোঁ বহুতখিনি খহুতীয়া মাজতো কিছুমান লাগতিয়াল কথাও মই ৰাইজক মনোৰঞ্জন দিব পাৰোঁ খালি কিছুমান কথা খোকোজা লাগি যায় কিছুমান কথা ক'ৰবাত ভুল হোৱা জেগাতে কিছুমান বেয়া কমেণ্ট হৈ যায় এই কথাটো কেতিয়াবা অকণ বেজাৰ পাই যাওঁ কেলেই বেয়া পাওঁ তাৰমানে মইতো কৈছোঁ এই কোৱালিফিকেশ্যন নাই বুলি তাৰ মাজতো মোক অগ্ৰেছন ধৰিব নালাগে তাৰমানে বিশেষভাৱে সক্ষম লোকক চৰকাৰে বহুতো সা সুবিধা দিছে আপুনি এনেধৰণৰ কিবা সুবিধা পাইছেনে সুবিধা তেনেকৈ বিকলাংগ বুলি স্বাস্থ্য ভেণ্টাৰ দিছিলে 1000 টকা এটা তাৰপিছতে মাজতে মই কৰোণা কাটিকে উলিয়াব পৰা নাই পইচাটো মাজতে আপোনাৰ ইউটিউব চেনেলক লৈ কিবা এটা শুনিছিলোঁ তাৰ বিষয়ে অলপ ক'বচোন ইউটিউব চেনেলৰ বিষয়ে মই মাজতে বহুত গীতম চেনেলৰ মানুহ মোৰ ওচৰলৈ আহিছিলে আৰু ইউটিউব চেনেলটো মই খুলি থাকোঁ মোৰ মাজতে জগ্দ হৈ গ'ল জগ্দ হৈ মই দিব নোৱাৰিলোঁ কৰোণা মহাপুয়া এটা বেমাৰ আহিলে সেই বেমাৰত মই ক'তো দিব নোৱাৰা গতিকে মোৰ জগ্দ হৈ থাকিলে তাৰপিছত আৰু মই অকলশৰীয়া মানুহ তাৰপৰা মই বন্ধু সহায় লৈহে মই য'ত ত'ত যাব পাৰোঁ সেইকাৰণে কিছুমান কথাত মই আগবাঢ়িব নোৱাৰিলোঁ বহুত ভিউজ মই ৰাইজৰ মাজলৈ কঢ়িয়াই আনিব নোৱাৰিলোঁ আৰু কথাখিনি মই জনপ্ৰিয় হিচাপে ডিগলাৰ দিব নোৱাৰিছিলোঁ আৰু ইডিপ বন্ধ হৈ আছিলে গতিকে কিছুমান মোৰ মুখৰ কথাত মই অকণমান সহযোগ আগবাঢ়িব নোৱাৰিলোঁ আপোনাৰ জীৱনক লৈ কিবা আক্ষেপ আছে জীৱনত মই এনেকুৱা ধৰণৰ ভাবি আছোঁ যে মই কি কৰি খাম বা কেনেকৈ খাম মানে হাত ভৰি ভগৱন্ত 10 পিণ্ড ভগৱন্ত দিলে মই যেন তেনে চলিম কিন্তু মই ভাবিছিলোঁ ৰাইজক মনোৰঞ্জন দি দুদিন আগবাঢ়িম বুলি ভাবিছোঁ আৰু ৰাইজে যদি আশীৰ্বাদ কৰে নিশ্চয় চাগে এদিন মই দাপৰে উঠি যাব পাৰিম আৰু ৰাইজে যদি সঁচাকৈ নিজৰ বুলি ভাবে নিশ্চয় চাগে অসমত এদিন ভাল কাম কৰি বা চিএলএ হওক বা কিবা হয় মুখৰ চপটিয়ে হওক ৰাইজৰ মাজত সদায় শান্তিত হৈ থাকিম বুলি মই ভাবি আছোঁ তামুলিদা এই অনুষ্ঠানৰ যোগেদি আমাৰ দৰ্শকসকলক আপুনি কিবা ক'ব দৰ্শকসকলক মই এটা কথাই কৈছোঁ যে জানি শুনি কোনোবাই ভুল কৰে কোনোবাই নজনাকেই শিকে কোনোবাই BCom পাছ কৰিও নোৱাৰে আজি কোনোবাই MA পঢ়িও একো কৰিব পৰা নাই কিন্তু তাৰ মাজত যদি মানুহৰ মনোৰঞ্জনটো দিবলৈ হ'লে প্ৰথম লাগিব ৰাইজৰ সহযোগ আৰু দ্বিতীয়ত লাগিব ৰাইজৰ আশীৰ্বাদ তৃতীয়ত লাগিব ভগৱন্তৰ শ্ৰীকৃষ্ণ আশীৰ্বাদ সেই মানে যদি চলি যায় নিশ্চয় এদিন ইডিবাই হওক বা কৌতুকভিনয় হওক বা মানে গায়কেই হওক বা যিয়ে নহওক সকলো অঞ্চলৰ পৰা আগবাঢ়ি যাব পাৰি যদি ৰাইজে সকলো প্ৰতি কথাত আগবঢ়াই নিবলৈ চেষ্টা কৰে তামুলিদা আপোনাৰ কিবা ধেমেলীয়া এটা অনুষ্ঠানে আমাৰ অনুষ্ঠান আজি সামৰণি মাৰিম ক'বলৈ গৈ আছে নেকি বাৰু দুয়োৰে বিয়া আপোনালোকৰ মতামতটো এই ভিডিঅ'টো কমেণ্ট বক্সত জনাব কিন্তু বৰ্তমান সময়ত সামাজিক মাধ্যমত খুবেই ভাইৰেল হৈ আছে এই বিষয়টোক লৈ আৰু বহুকেইটা ভিডিঅ'ত জনোৱা হৈছে আচলতে ছালমান খান আৰু সোণাক্ষী সেনাৰ বিয়া বুলি কিন্তু আমাৰ হাতত সঠিক তথ্য বৰ্তমান সময়লৈকে নাই যেতিয়া আমি সঠিক তথ্য পাম তেতিয়া আপোনালোকক আগন্তুক দিনত নিশ্চয়কৈ জনাম সঁচাকৈ ছালমান খানৰ বিয়া সোণাক্ষী সেনাৰ লগত হয় নে নহয় প্ৰিয় দৰ্শক আকৌ এটা নতুন ভিডিঅ' সৈতে এটা নতুন খবৰ সৈতে আকৌ এবাৰ আপোনালোকক লগ পোৱা প্ৰতিশ্ৰুতি আজিলৈ ইমানেই সুস্মিতালৈ ফোন এটা কৰক হেল্ল' ফোনটো ইচ্ছা নকৰা দাঙিবলৈ কিবা জাবৰ এটাহে যেনিবা কৰিছোঁ কালি ফোনটো কৰিবলৈ চোৱা 1টা বজাত কেনেকৈ ফোন ধৰাটো আমাৰ ঘৰখন ডিচিপ্লিন ঘৰ
বহু শাসন কৰেতো সেই সময়ত ফোন কৰাটো তোমাৰ ৰুলত নহয় মই তোমাক মেছেজত আগবেলাতে এটা কথা কৈছিলোঁ যে ফোনটো ভালকৈ ব্যৱহাৰ কৰিবা নীতি নিয়ম তোমাক কি বস্তুটো অভাৱ মই কালি পৰহিয়ে কৈ দিছিলোঁ তোমাক বিশালৰ কাপোৰহে লাগে মাত্ৰ তোমালোকৰতো কাপোৰৰ লীলা খেলাহে তুমি মই কি আকাশৰ তৰাটো লাগে বুলি ক'লে মই আনি দিব পাৰিম হ'লেও কিন্তু তোমালোকৰ দেউতাই কথাবোৰ বৰ ওপৰত কৰি থাকে আৰু তোমাৰ বুলি ঢেৰ ল'ৰা আহে কিন্তু সেই কথাখিনি তামুলীয়ে নামানে মানে কি মই সুস্মিতাক আকাৰ ইংগিতে কালাৰ ভাল লাগিলে তাই মাত কথা আচাৰ ব্যৱহাৰ কোৱালিফিকেশ্যন সকলোখিনি ভাল পাই মই সুস্মিতাৰ ঘৰলৈ গৈছিলোঁ কিন্তু বাপেকে কিছুমান কথা মোৰ ওপৰত কৈ দিলে মানে কৰি আছা কি আৰে তুমি চেণ্ট্ৰেল ডিপাৰ্টমেণ্ট বা অইল ডিপাৰ্টমেণ্ট কৰি আছা যে মই চাকৰি কৰিব পাৰিম মইতো চাকৰি মই কোৱালিফিকেশ্যন নাই কেতিয়াকৈ নব'লে সুস্মিতাৰ বাপেকক কৈছোঁ কিন্তু আপোনাক সুস্মিতাক যদি বেলেগক কোনোবাই নিবলৈ হয় এই বিয়া হিচাপে নহ'ব এইখন ৰভাখন কাটি পেলোৱা হ'ব আৰু আপোনাক সম্পূৰ্ণ ৰভা খুটাৰ দিনা সেইদিনাখন আপোনাক শাস্তি দিয়া হ'ব বেয়া নাপাওঁ মই সুস্মিতাক মই পটাবলৈ বহুত পইচা আৰু বহুত লাপু কৰি আৰু তাইক বহুত কষ্টই মই পটাই দিছিলোঁ তাইক যদি বেলেগ এটা যুৱকলৈ আপোনালোকে দিব বিচাৰে সেই মাইকেলাজন দেখা যাব কেনেকৈনো ইয়াত আঙুঠি পিন্ধায় নমস্কাৰ ধন্যবাদ